নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ আপোনালোকক এটা খিচিৰি ৰেচিপিকে আগবঢ়াওঁ। একেবাৰে চিম্পল খিচিৰি ৰেচিপি হয়। আজি খিচিৰি খাবলৈ মন গ'ল সকলোৰে আমাৰ ঘৰৰ, কিন্তু মিষ্টাৰে নাখায় বাৰু, আমি তিনিটাই খাম আৰু সকলোৱে বনাব জানেই, কিন্তু মইনো আজি কেনেকৈ বনালোঁ আপোনালোকৰ আগত তাকে শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকৰ ভাল লাগে তেন্তে ট্ৰাই কৰি চাব পাৰে। একেবাৰে চিম্পুল হয়। এইখিনি পটল আৰু আলু মই ফ্ৰাই কৰিবৰ কাৰণে চব যোগাৰ কৰি থৈছোঁ। এইখিনি আদা আৰু নহৰু, আদা একেবাৰে কমকৈ দিছোঁ মই, আৰু এটা পিঁয়াজ, আৰু এইফালে নিউট্ৰেলা অলপ গৰম পানীত তিয়াই থৈছোঁ, আৰু এইফালে মই চাউল আৰু একাপ চাউল আৰু 1.5 কাপমান হ'ব মচুৰ দালি মই ভালদৰে ধুই তিয়াই থৈছিলোঁ আৰু পানীখিনি টুকি ল'লোঁ। 15 মিনিটমান তিয়ালোঁ, আৰু মই একেবাৰে সৰু সৰু দেখিছেনে, একেবাৰে সৰু কণ জহা চাউল লৈছোঁ। জহা চাউল হ'লে বেছি ভাল লাগে খিচিৰি খাই, মানে সৰু হ'ব লাগে চাউলটো। আৰু এইখিনি মই ভেজিটেবলছ কাটি থৈছোঁ। মানে মোৰ ওচৰত যি এভেইলেবল আছিলে তাৰে বনাইছোঁ, মানে প্লেনিং নাছিলে, হঠাতে খাম বুলি ভাবিলোঁ। এতিয়া উইণ্টাৰ ছিজনত বহুত ভেজিটেবলছ ওলায়, কিন্তু তেতিয়া খাবলৈ বেছি ভাল হয়। গ্ৰীণ মটৰবিলাক, ফ্ৰেঞ্চবিন সেইবিলাক ওলায়, কিন্তু মোৰ ওচৰত এতিয়া বৰ্তমান এইকেইটাই আছিলে। মই ইয়াত দিছোঁ বিলাহী আৰু ফুলকবি আৰু স্কোৱাচ, তাৰপৰা এনেকৈ আৰু মূলা আছিলে, বগা মূলা মই তাৰো দিছোঁ, আৰু 2টা কেঁচা জলকীয়া দিছোঁ, আৰু মই এইখিনি নিউট্ৰেলা 2টামান আছিলে তাকে মই গৰম পানীত তিয়াই থৈছোঁ। সকলোখিনি এইখিনি আৰু বনাম। খিচিৰিত সদায় দাইলটো বেছি লাগে, কিন্তু মোৰ ওচৰত বৰ্তমান এটা দাইলেই আছিলে। সকলো দাইল মিক্স কৰি দিলে খাবলৈ বেয়া নালাগে। তেন্তে এইখিনি মই সাধাৰণতে খিচিৰি কেৰাহীত বনালে বেছি টেষ্টি লাগে, কিন্তু মই আজি কেৰাহীত নবনাওঁ। একেবাৰে কম সময়তে কুকাৰতে দি দিম, 5টামান হুইচেল দি দিলে হৈ যাব। আৰু মই একেবাৰে শেষত অন্নপূৰ্ণা ঘিটো অকণমান দি দিম। ঘিউ গোন্ধটো পালে খাই ভাল লাগে মোৰ। যদি আপোনালোকে বেয়া পায় নিদিবও পাৰে। আৰু নহৰু আৰু আদা, মানে আপোনালোকে যদি ইচ্ছা কৰে নিদিবও পাৰে, কিন্তু মই দি দিছোঁ। মই নহৰু গোন্ধটো ভাল পাওঁ, আৰু লগতে ঘিউটো অকণমান হোৱাৰ পাছত দি দিলে বেছি ভাল লাগে। আৰু তেন্তে চাই থাকিব আৰু কেনেকৈনো বনাওঁ। যিহেতু মই কুকাৰত বনাইছোঁ, গতিকে কুকাৰতে মই এনেকৈ মিঠাতেল অলপ দি লৈছোঁ। একেবাৰে কম মিঠাতেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে দেখিছে চাগে। আৰু ইয়াতে মই তেলখিনি গৰম হোৱাত পিঁয়াজ দি দিছোঁ। ইচ্ছা কৰিলে আপোনালোকে পাঁচফোৰণো দিব পাৰে, কিন্তু মই পাঁচফোৰণৰ গোন্ধটো বৰ এটা ভাল নাপাওঁ, মানে সেইকাৰণে নাই দিয়া। আপোনালোকে ইচ্ছা কৰিলে দি ল'ব পাৰে। আৰু ইয়াতে মই আদাটো থেতেলিয়াই ল'লোঁ, আৰু নহৰুটো এনেকৈ মই দুফাল তিনিফাল কৰি পেনি দি দিছোঁ। আৰু আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে মই অকণমান সময় ভাজি ল'ম। ভাজি লোৱাৰ পাছত মই ইয়াতে চব্জিখিনি এড কৰি দিম। আপোনালোকে দেখিছে মই একেবাৰে কম তেল ব্যৱহাৰ কৰিছোঁ দেই, মানে মই লাষ্টত ঘিউ দিম কাৰণে। আৰু ইয়াতে মই কাটি ৰখা সকলোবিলাক চব্জি আৰু মই চয়াবিনকেইটাও ইয়াতে দি দিছোঁ। মানে চব্জিখিনি কেঁচা ভাৱটো যোৱালৈকে মই ইয়াতে ভাজি ল'ম। 5 বা 6 মিনিটমান ভাজিলেই হ'ব। মাজে মাজে আপোনালোকে লৰাই থাকিব। আৰু ইয়াতে মই হালধি আৰু নিমখো এড কৰি দিম। আপোনালোকৰ ওচৰত যদি তেজপাত থাকে তেজপাতটো তেলতে দি ল'ব পাৰে, কিন্তু মোৰ ওচৰত তেজপাত নাছিলে। আৰু মই ইয়াতে অকণমান জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি দিছোঁ, মানে সামান্য আৰু অকণমান দিছোঁ, বৰ বেছি দিয়া নাই। এনেকৈ মই 5 বা 6 মিনিটমান অকণমান সিজালৈকে ভাজি ল'ম। আৰু ভাজি লোৱাৰ পাছতে ইয়াত দেখিছেনে মই তিয়াই থোৱা ধুই থোৱা দাইল আৰু চাউলখিনিও দি পানি অকণমান সময় এনেকৈ ভাজি ল'ম। ভাজাৰ পাছতহে পানী দিম। এনেকৈ ভাজি ল'লে খিচিৰিখিনি খাবলৈ সোৱাদটো বহুত ভাল লাগে। পাছত আৰু এনেকৈ তেল
মানে তৰকা নামাৰিলেও হয়, এনেকেই মই ডাইৰেক্ট ভাজি পানী দি দিওঁ। আৰু মই ইয়াত নৰ্মেল পানীয়ে ব্যৱহাৰ কৰিছোঁ, গৰম পানী নাই দিয়া। আৰু অকণমান খিচিৰিত পানী সৰহকৈ লাগে, দেখিছেনে? খিচিৰি টান হ'লে ভাল নালাগে। আৰু মই এতিয়া কুকাৰটোত বহাই দিলোঁ আৰু গেছৰ ফ্লেমটো হাই কৰি দিলোঁ। আৰু আনফালে মই পটল ফ্ৰাই কৰি আছোঁ, আৰু আনফালে পটল আৰু আলু ফ্ৰাই ৰেডি হৈ গ'ল। আৰু লগত আছে ইয়াত পুঠি মাছ ফ্ৰাই কৰিছোঁ। আজি ৰাতি সাঁজটো এনেকৈ খাম। আৰু এয়া আমাৰ গৰমা গৰম খিচিৰি ৰেডি হৈ গ'ল। আৰু এতিয়া কুকাৰটো খুলি মই সকলোখিনি ভালদৰে মিলাই দিছোঁ। তেতিয়া আপোনালোকে ধৰিব পাৰিছে আৰু কিমান ডাঠকৈ মই থৈছোঁ। আপোনালোকে প্ৰয়োজন হ'লে অকণমান টান হোৱা যেন দেখিলে গৰম পানীও দি দিব পাৰে, কিন্তু মোৰ দিব নালাগে, জোখৰ হৈ গ'ল। এইফালে আমাৰ পূৰা সম্পূৰ্ণ থালিখন ৰেডি হৈ গ'ল। এইফালে আছে পুঠি মাছ ফ্ৰাই, আমৰ আচাৰ আৰু আলু ফ্ৰাই আৰু পটল ফ্ৰাই। তেন্তে আমি খাই লওঁ সকলোৱে। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আজিলৈ বাই বাই।